তো হেল্ল গাইস কি খবৰ সকলোৰে স্বাগত কৰিছো আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে এটা এবি ব্লগছ তো গাইস আজি আমি গৈ আছো এটা মোবাইল ল'ব কাৰণে আইফোন 12 कैसा लगा मेरा मजाक তো যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা যদি বেল আইকন আছে বেল আইকন প্ৰেছ কৰি দিব অল নটিফিকেশ্যন অন কৰি দিব যাতে আমাৰ আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকে পোনপটীয়াকৈ পাই যায় তো গাইস তো বলক ভিডিঅ'টো চাওক এনজয় কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নেকি আমাৰ আইফোন 12 বনাৰ জন্য তো গাইস বলো এ পাঁচ তো গাইস আমি এতিয়া এই কাপোৰৰ টাউন পাই গ'লো তো এতিয়া আমি মোবাইল শ্বপত যাম মোবাইল শ্বপ কিনে মোবাইল একেবাৰে চাই মেলি লৈ কিনে আপোনাৰ কথা পাতি আছোঁ নেকি কয় তো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিয়ক কমেণ্ট কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কেনেকৈ তেনেকৈ সেইটো প্ৰেছ কৰি দিব তো ভিডিঅ' চাওঁ আৰু এনজয় কৰক নেকি কয় তো বলক আগলৈ সো গাইস আমি এতিয়া মোবাইল চবাইল লৈ ল'লোঁ এতিয়া মোবাইল চবাইল লৈ মেলি আমি গৈ আছোঁ আমাৰ মেইন লোকেশ্যনত য'ত আমি আনবক্সিং কৰিম তো কি মোবাইল ল'লোঁ ক'ত কি মোবাইল পালোঁ তো সেইটো গম পাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব খালি ভিডিঅ'টো চাই থাকক তো আগলৈ গৈ থাকক আৰু দেখাই আছোঁ লাষ্টত কি ল'লোঁ কি নালোঁ তো বলক আগলৈ চ' গাইছ আমি মানে ল'ব গৈছিলোঁ ৰিয়েলমি C2 মোবাইল তো ৰিয়েলমি C2 নাপাই কিনে আমি কি মোবাইল লৈ আহিলোঁ চাওক আপোনালোকে তো ৰিয়েলমি C2 নাপালোঁ আমি নাপাই কিনে আমি লৈ আহিবলগীয়া হ'ল সেইটো বাজেটতে ল'বলগীয়া হ'ল বাজেট কমি আছিলে কাৰণ সেইটো বাজেটতে ল'বলগীয়া হ'ল আইটেল ভাৰ্জন 1 Pro চ' গাইজ আনবক্সিংটো ভালকৈ দেখাই দিওঁ আপোনালোকক ফাৰ্ষ্ট অফ অল আমাৰ ওলালে ইয়াত এটা কেছ মোবাইলৰ কেছ দেখিলে নহয় আইফোনৰ কেছ দেখিছে তাৰপিছতে ওলালে আমাৰ মোবাইলটো পাছত চাম চাৰ্জাৰ কেবল চ' গাইজ এতিয়া আমি মোবাইলটো চাম অ'পেন কৰিম মোবাইলটো iPhone so itu মোবাইলটো এই মোবাইলটো দেখা আপোনাক মোবাইলটো ডিটেইলছবিলাক হ'ল দেখা আছে ইমান হাই ইউজ কাৰণে মোবাইল নালাগে এইটো এনে চাবৰ কাৰণে ধৰক আপোনাক ফোন কল কৰিবৰ কাৰণে আৰু চাব মাৰিবৰ কাৰণে তো মানে মোবাইলটো ডিজাইনটো মজা আছে দেখিবলৈ ধুনীয়া আছে মোবাইল দেখিব ধুনীয়া আছে কিন্তু আইটেল কোম্পানী হয় সেইকাৰণে মোবাইল ধুনীয়া হৈ আছে একবাৰ ইয়াত লাগি আহিছে এটা মোবাইল লাগি আহিছে টেষ্ট কৰি দিছে তাৰপিছতে আৰু মোবাইলটো ৰেম হ'ল 2GB ৰোম হ'ল 32GB
এনেই ইউজ কৰাৰ কাৰণে ৰাফেজ কৰাৰ কাৰণে মোবাইল ঠিকেই আছে তুমি জাষ্ট কল কৰিলে ভিডিঅ' চালে ঠিকেই আছে বাছ তো ইয়াৰ 2 বছৰ ৱাৰেণ্টি দিছে তাৰপিছত আপোনাৰ ফিংগাৰ প্ৰিণ্ট আছে ডুৱেল 4G চিম আছে আৰু আপোনাৰ কেমেৰা কিমান আছিলে জানো কেমেৰাটো আছে চ' গাইজ মোবাইলটোৰ স্ক্ৰীন আছিলে 16.5 ইঞ্চৰ গাইজ তো আজিলে ইমানে আৰু এইটোৱে আছিলে আমাৰ আইফোন 12 Pro সো গাইজ যদি ভিডিঅ' চাই আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো যোনটো ছাবস্ক্ৰাইব কৰাৰ পাছত বেল আইকন আছে সেইটো প্ৰেছ কৰিব আৰু অল নটিফিকেশ্যন অন কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে প্ৰথমে পাই যায় তো আৰু আমি অলপ মটিভেশ্যন পাওঁ নে কি কয় আপোনালোকে যদি লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰি দিয়ে আমাৰ অলপ কিবা এটা ভাল লাগে আৰু কিছুমান কৰিলে মানে ভিডিঅ'টো বনাই পেলাই আমাৰ ভাল লাগে আৰু তো চ' গাইজ আজিলৈ এৰিলোঁ বাই বাই